ফ্ৰেণ্ডছ, চাণক্য নীতি আছিল এজন মহান ৰাজনীতিবিদ আৰু সেই মহান ৰাজনীতিবিদজনে অৰ্থাৎ চাণক্য নীতিয়ে এইকেইটা কাম কৰিবলৈ মানুহক একেবাৰে লাজ সংকোচ ভয় আদি একো কৰিব দিয়ে। চ' আহক তেনেহ'লে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' চাণক্য নীতিৰ মতে আমি আহাৰ গ্ৰহণ কৰাৰ সময়ত কেতিয়াও লাজ কৰিব নালাগে। আৰু এই ক্ষেত্ৰত দেখা যায় যেন কিছুমান এনেধৰণৰ লোক আছে যিয়ে নেকি আহাৰ গ্ৰহণ কৰাৰ সময়ত প্ৰায় লাজ কৰা দেখা যায়। চ' সেইটো হ'ব নালাগে, কাৰণ আমি আহাৰ খালেহে আমি জীয়াই থাকিব পাৰোঁ। আৰু যদি আমি আহাৰ গ্ৰহণ কৰিবলৈ যদি লাজ কৰোঁ তেনেহ'লে কি হ'ব? ইয়াৰ উপৰি চাণক্য নীতিয়ে আমাক পাবলগীয়া ধন খুজিবৰ কাৰণে কেতিয়াও লাজ কৰিব দিয়া নাই। হয়, দেখা যায় যে এনেধৰণৰ কিছুমান আমাৰ ভয় বা লাজ আহি পৰে যেতিয়া নিজৰ পাবলগীয়া পইচাও আনৰ আগত গৈ খুজিবলৈ সংকোচ কৰা হয় বা লাজ কৰা হয়। আৰু এই ক্ষেত্ৰত আমাক চাণক্য নীতিয়ে কোনো ধৰণৰ লাজ কৰিব নালাগে আৰু নিজৰ পাবলগীয়া পইচাটো বা ধন কেতিয়াও সংকোচ কৰিব নালাগে বা ভয় কৰিব নালাগে। আৰু ইয়াতকৈও চাণক্য নীতিয়ে গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি বিদ্যা গ্ৰহণ কৰাৰ সময়ত কোনো ধৰণৰ লাজ কৰিব নালাগে। কাৰণ দেখা যায় এই ক্ষেত্ৰত নিজৰ ক্ষেত্ৰত হ'লেও চাব পাৰি যে আমি কলেজ বা স্কুলৰ যদি ষ্টুডেণ্ট হওঁ তেনেহ'লে কিবা এটা প্ৰশ্ন সুধিবলৈ বা কিবা এটা নজনাটো টিচাৰক সুধিবলৈ লাজ বা ভয় কৰা দেখা যায়। চ' এই ক্ষেত্ৰত কেতিয়াও হ'ব নালাগে আৰু নিজৰ জানিব লগা কথাটো আনক সুধিবলৈ কেতিয়াও ভয় কৰিব নালাগে বা সংকোচ কৰিব নালাগে। চ' ফ্ৰেণ্ডছ, আজিলৈ মোৰ ভিডিঅ'টি ইমানেই। চ' আপোনাৰ যদি ভাল লাগিছে মোৰ ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আৰু ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাব। কাৰণ মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই পোনপটীয়াভাৱে আপোনাৰ ওচৰত মোৰ ভিডিঅ' যাব। সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আপুনি মোক ইমানখিনি সময় দিয়াৰ বাবে থেংক ইউ ভেৰি মাছ।